এতিয়া পশ্চিম কাৰ্বি আংলঙত ইমানখিনি ঘটনা হোৱাৰ পিছতো বিজেপি চৰকাৰে ২৬ত তেওঁলোকৰ চৰকাৰ আহিব বুলি যে নিশ্চিত হৈ আছে, তাৰ কাৰণ কি জানেনে? মহিলা ভোটাৰ। আজি হিমন্ত বিশ্ব শৰ্মাই কৈ দিছে, মহিলাসকলে ভোট দি পেলাই তেওঁলোকক জিকাব। তাৰ কাৰণ কি জানেনে? কোনসকল মহিলাই তেওঁলোকক ভোট দিব? লাখপতি বাইদেউ আৰু অৰুণোদয় আঁচনি যিসকলে লাভ কৰি আছে, সেইসকলে তেওঁলোকক ভোট যে দিবই। যিটো বিহাৰৰ ক্ষেত্ৰত হৈছিল, বিহাৰত এতিয়া বাৰু ১০,০০০ টকা দিয়াৰ পিছত এতিয়া আকৌ বিচাৰি পেলাই মানে ঘূৰাই বিচাৰি পেলাই নটিচ আহিছে। শুনি লওক আপোনালোকে সেই মন্তব্যটো কি হৈছিল পৰিণতি। ঠিক একেদৰে এতিয়া অসমত বাৰু বিচাৰি লয় নে নলয় সেইটো আমি নাজানো, কিন্তু হিমন্ত বিশ্ব শৰ্মা একদম ডেম কেয়াৰ কাৰ্বি আংলঙৰ ইমান এক ডাঙৰ পৰিস্থিতি হৈ যোৱাৰ পিছতো গৃহমন্ত্ৰী হিচাপে যে তেওঁ ব্যৰ্থ, সেই কথাটো তেওঁ কেতিয়াও মানি নলয়। তেওঁ ২৬ৰ নিৰ্বাচনত তেওঁ পুনৰ জিকি পেলাই ৰাজপাট দখল কৰিবই, সেইটো তেওঁ বদ্ধপৰিকৰ। কিয়নো একমাত্ৰ এইসকল লাখপতি বাইদেউ আৰু অৰুণোদয় আঁচনিৰ বাইদেউসকলৰ কাৰণে। অৰুণোদয় আঁচনি ১২৫০ টকা, লাখপতি বাইদেউ ১০,০০০ টকা, পৰৱৰ্তী পৰ্যায়ত ২৫,০০০ টকা দিব। আৰু সেইটো হয়তো নিৰ্বাচনৰ পূৰ্বে সেইটো দি দিব, যাৰ কাৰণে পুনৰ এবাৰ মহিলাৰ ভোট লৈ চৰকাৰ যে গঠন কৰিব বিজেপিয়ে, সেইটো তেওঁ বদ্ধপৰিকৰ হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে তেওঁ কৈছে যে মহিলা ভোটাৰ তেওঁলোকক ভোট দিব। শুনি লওকচোন তেওঁ কি কৈছিল। এতিয়া এটা কথা, ভোট দিয়ে ৰাইজৰ কল্যাণৰ কাৰণে, ৰাইজৰ শান্তিৰ কাৰণে, শান্তি সমৃদ্ধি যাতে এখন সমাজত বৰ্তি থাকে, কোনো যাতে সাম্প্ৰদায়িক সংঘৰ্ষ নালাগে। এতিয়া চাওকচোন, যেতিয়া ২০১২ চনত ২০১১ চনত BTADত যেনেকুৱা ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ লাগিছিল, সেই সময়ত কংগ্ৰেছ চৰকাৰৰ পদত্যাগৰ জোৱাৰ উঠিছিল। সেই হিচাপত ২০১৪ চনত কেন্দ্ৰত মানে বিজেপি চৰকাৰ আহিছিল, আৰু ২০১৬ চনত এইবিলাক ইছ্যুক লৈয়েই ৰাজ্যত বিজেপি চৰকাৰ আহিছিল। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল। গতিকে এতিয়া এইবিলাক ইছ্যু নাইকিয়া কৰিবলৈ মূল অস্ত্ৰ হিচাপে লৈছে মহিলাসকলক। লাখ লাখ কোটি কোটি মহিলাক কেনেকৈ তেওঁলোকে অৰুণোদয় আঁচনি দিয়ে, লাখপতি বাইদেউ আঁচনি দিয়ে, নিযুত মাইনা যিসকল যুৱতী সেইসকলক লক্ষ্য কৰি লৈছে, বাবু আঁচনিৰ জৰিয়তে যুৱ ভোটাৰসকলক লক্ষ্য কৰি লৈছে। আৰু এটা অতিকৈ ইণ্টাৰেষ্টিং কথা, কালি যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, জুই নুমুৱাব পৰা লেখা যদি লিখিব নোৱাৰে, জুই জ্বলাব পৰা লেখাও লিখিব নালাগে। গতিকে জুই জ্বলাব পৰা লেখাৰ পৰা বিৰত ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে সকলোকে। ইয়াৰ অৰ্থ কি যি? এতিয়া মানে মুখ্যমন্ত্ৰীৰ চুটলিপিতহে ৰাজ্যৰ যুৱক লেখক লেখিকা যিসকলে এইটো আছে, চিন্তাধাৰা এটা আছে, ক্ষমতা, তেওঁলোকে তেওঁলোকৰ বিবেক বিক্ৰী কৰি মুখ্যমন্ত্ৰীৰ কথা মতে, মুখ্যমন্ত্ৰীৰ চিন্তাধাৰা অনুসৰি তেওঁলোকে লেখা লিখিব নেকি? এইবিলাকো এটা কাৰণ ২৬ত যে পুনৰ এবাৰ বিজেপি চৰকাৰ আহিব। সেইকাৰণে তেওঁলোক নিশ্চিন্ত হৈ আছে। এনেকুৱা ধৰণৰ কিছুমান কাৰসাজি, এনেকুৱা ধৰণৰ প্লেন প্ৰগ্ৰেম কৰিছে নহয়, যিবিলাকৰ বিৰোধীয়ে পাত্তাই নাপায়, 1%ও পাত্তা নাপায়। গতিকে ২৬ত পুনৰ এবাৰ বিজেপি চৰকাৰ হয়তো নিশ্চিন্ত এইবিলাক কাৰণতে।